আছোঁ মোৰ ইউটিউব চেনেল অন্য যাত্ৰা আজি এটা নতুন ভিডিঅ' লৈ আৰু ভিডিঅ'টো মানে অলপ বেলেগ বনাবলৈ মানে অলপ ইউনিক ষ্টাইলত আগতে মই এনেকুৱা ভিডিঅ' বনোৱা নাই মানে ভিডিঅ'টো বনাবলৈ গৈছোঁ টেটু বনোৱাৰ ওপৰত টেটু কেনেকৈ বনায় গতিকে যিসকলে মানে টেটু বনাবলৈ আগ্ৰহী মানে ইচ্ছুক আছে যদি কাৰোবাৰ তো চাব পাৰে আৰু অলৰেডি মই মানে টেটু বনোৱা জেগাতে আছোঁ তো ডাইৰেক্টটো টেটুটো আঁকি দিব নোৱাৰি তো সেইবাবে এনেকৈ এখন কাগজত প্ৰিণ্টিং কৰি পেলাই আপোনালোকে যেনেকুৱা ধৰণৰ টেটু বনায় তেনেকুৱা এটা চিম্বল প্ৰথমতে বহাই ল'ব আৰু তাৰ ওপৰতে আঁকা হ'ব টেটুটো এফালে মোৰ লগৰে হয় টেটু বনাইছে এইফালে দাদাজনে বনাইছে কি ধুনীয়াকৈ বনাই আছে চোৱা টেটু বিষ হৈছে বিষটো হৈছে ফিল হৈছে লাহে লাহে এইটো কি আপুনি কি কালাৰ হয় নেকি হয় এইটো উঠাওঁ বুলি ক'লে উঠাব পাৰিব নেকি পাৰিব হয়তো উঠাওঁ বুলি ক'লে উঠাই দিব পাৰে গতিকে আপোনালোকে বনাব পাৰে ইচ্ছা হ'ল মানে কাৰোবাৰ যদি ইচ্ছা আছে বনাব পাৰে তই এইটো কভাৰ কৰি আছোঁ অঁ ইয়াতো কভাৰহে কৰি আছে ইয়াত বেলেগ আছিলে টেটু আগতে আছিলে হয় পুৰণা অঁ তো তাৰ ওপৰতে বহাই পিনি নতুনকৈ বনাই আছোঁ অঁ বঢ়িয়া ইমানখিনি হৈছেগৈ এতিয়া ফাইনেলি আকৌ বনাই পুৰণাটো ইয়াত চিন এডাল আছে ইয়াত অকণমান কেইডাল দেখি এই চিনডালো ইয়াতে ধৰিব পাৰিব ইয়াত অকণমান চিনডাল আছে ইয়াত কিন্তু বাকী এতিয়া হৈ আছে আৰু এইটো কমপ্লিট হ'লে মানে ভাল লাগিব কমপ্লিট হোৱাটো দেখাই আছোঁ ফাইনেলি বনাই হৈ গ'ল বন্ধুৰ টেটু কেনেকুৱা লাগিছে ভাল লাগিছে মজা লাগিছে আৰু বাকী গোটেইখিনিতো আপোনালোকক দেখি আছে কেনেকৈ কি হ'ল আৰু এতিয়া মানে আপোনালোকক মই ইয়াৰ টেটুটো একদম পূৰা ফাইনেল টেটু যিটো হ'ব সেই টেটুটো দেখুৱাৰ আগতে মই আপোনালোকক মানে চিনাকি কৰি দিম মানে কি ভণ্টি এগৰাকী আছে কি জেগাটো আপোনালোকক মই কৈ দিছোঁ ক'ত টেটু বনোৱা আছে AGCLৰ যিখন মেডিকেল গেট বুলি কয় মানে যিটো কলেজ আৰু কলেজ ৰোড মানে আমাৰ দুলীয়াজান আপোনাৰ কলেজ ৰোড বুলি যিটো কয় তো এই ভণ্টি দোকানতে কৰা হয় এলাইন টেটু ষ্টুডিঅ' আছে এলাইন টেটু ষ্টুডিঅ' আৰু যদি আপোনালোকে ইয়ালৈ আহিম বুলি ভাবিছে আৰু ভণ্টিও বনায় টেটু ভণ্টিও বনাইছে টেটু লাহে লাহে মানে ভালে বনায় ভণ্টিয়ে তো আপোনালোকে যদি কোনোবা আগ্ৰহী মানুহ আছে যদি টেটু বনাম বুলি ভাবিছে তেন্তে ভণ্টিক আপোনালোকে ফ'ল' কৰিব পাৰে আৰু যিজন দাদা আছে তেখেতৰ নাম্বাৰটো মই দি দিম দুইজনৰ নাম্বাৰটো মই ডেছক্ৰিপশ্যনৰ লিংকত দিয়া থাকিব আপোনালোকে তাত ফ'ল' কৰিব আৰু এলাইন টেটু বুলি আছে ইয়াতে আহি পিনি আপোনালোকে টেটু বনাব পাৰিব আৰু তোমাৰ ফালেও কিবা এটা কৈ দিয়া আহিব মানুহ আহিব আপোনালোকে সকলোৱে আহিব টেটু বনাবলৈ আৰু এতিয়া টেটু বনোৱা মানুহজন আমাৰ এজন পূৰা নিজে নিজে ফটো মাৰি আছে কি কৰি আছে কেনেকুৱা অনুভৱ কেনেকুৱা মজা দেখাই দিয়াচোন দিয়া ফাইনেলি টেটুটো দেখাই দিয়া চব উঠনি বনোৱা টেটুটো এইটো কি মজা বনাইছে মা কচম মানে আল্টিমেট এতিয়া দুখ দৰ্দ কিবা বনাওঁতে কেনেকুৱা লাগিলে চব দুখ এতিয়া নাইকিয়া হৈ গ'ল গোটেইখিনি হে ভাল লাগিলে ন আৰু বনোৱা মানুহজনক চিনাকি কৰি এইফালে দাদা আচ্ছা এই যিটো টেটু বনালে ইয়াৰ এনেই মানে টেটু মানে চাৰ্জ লৈ পেলাই পইচাটো হয় নে মানে কি কেনেকুৱা এমাউণ্টত মানে মানে এইটো আপুনি ধৰক চাইজটো লৈ ল'লোঁ চাইজটো লোৱাৰ পাছত মানে এটা মিনিমাম বাজেট কাৰণ আমাৰ যিহেতু ইয়াত মানে এইটো ট্ৰেণ্ডটো অলপ কমি আছে তো বাহিৰত ইয়াৰ ভেলুটো বহুত বেছি ইয়াত মানে সেইটো হিচাপত লোৱা নাই আমি মানে কমকৈ লৈ আছোঁ আৰু দাদা আপোনাৰ ঘৰৰ ওপৰত কি পইচাটো দি দিয়ক মোৰ ঘৰ অৰিজিনেলি বোকাখাট ইয়াতে এই লগৰ ফ্ৰেণ্ড এই ভণ্টিৰ ফ্ৰেণ্ড হয় তো ভণ্টিৰ ফ্ৰেণ্ডৰ কাৰণে ইয়ালৈ আহিছে আৰু মাহেকত কেইবাৰ অহা হয় ইয়ালৈ মাহেকত মানে তাই মানে ধৰক যদি ইনভাইট কৰে আৰু কাম ওলাই একেলগে কৰোঁ দুইজনে তেতিয়া অহা হয় আৰু দাদাই মানে এইটো দেখিলোঁ মানে একদম পূৰা এটা ধুনীয়া মানে একদম টেটুগ্ৰাফাৰ হয় ভাল টেটু কৰিছে আৰু এই টেটু যিটো বনালে এইটো উঠাই দিব পৰা চিষ্টেম আছে নাই যদি কিবা অসুবিধা হয়
নাই তেনেকুৱা একো নহয় মই যদি বনালোঁ মোৰ মানে টেটুটো মানে মোৰ চাকৰি কিবা ক্ষেত্ৰত বা কিবা যদি প্ৰব্লেম হৈছে বোলে মই বোলে এইটো উঠাই দিওঁ পাৰিব উঠাই দিওঁ পাৰিব সেইটো স্কেনিং কৰি উঠাই দিব এইটো লেজাৰ মৰা হ'ব লেজাৰ মৰা হ'ব ন মানে আমি মানে এতিয়া আপোনালোকে ভাবিব পাৰে হয়তো মই এনেকুৱা জেগাত আহি পেলাই মই টেটু বনোৱা ভিডিঅ' বনাই আছোঁ ইয়াতে টেটু একো কিবা হেৰি নাই কিন্তু মানে কথাটো আচলতে এখন লেডিজ বিউটি পাৰ্লাৰ এই ভণ্টি হয় আৰু এই লেডিজ বিউটি পাৰ্লাৰ ইয়াতে মানে কি কৰিছে মানে ইয়াতে এলাইন টেটু বুলি নতুনকৈ মানে এইটো খোলা হৈছে মানে তো ইয়াতে মানে আপোনালোকে আহি পেলাই যদি আমাৰ ওচৰ পাজৰ কোনোবা মানুহ আছে ইমান বেছি দূৰৰ মানুহতো মোৰ ভিডিঅ' নাচাই চাগে কিন্তু ওচৰ পাজৰ যিখিনি মানুহে চাইছে যদি কোনোবাই টেটু বনাম বুলি ভাবিছে নিশ্চয়কৈ আহিব পাৰিব তো আগতে কিবা মানে টেটু বনাম বুলি কিবা মন আছিলে নেকি মন আছিলে কি টেটু এটা বনাইছিলে মানে আগতে সেইটো বেয়া হৈ গ'ল সেইটো বেয়া হৈ গ'ল তাৰ ওপৰত মানে এইটো টেটু বনাই দিয়ে এতিয়া হয় নাই এতিয়া বিষবোৰ কেনেকুৱা হয় ইমান নিবিষায় নিবিষায় আৰু এইটো পূৰা জেনুইন বনাইছে ন পূৰা ধুনীয়া বনাইছে ফিনিচিং ভাল বনাইছে আৰু মানে ই কোৱা মতেতো এনেকুৱা লাগিছে মানে ময়ো এটা বনাম নিচিনা লাগিছে আৰু এটা সৰু ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়ালোঁ আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চাই আছে কোনোবা মোৰ চেনেলটো তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম তাৰ পৰিচয় আজিলৈ আহিছোঁ বাই পলিথিন মৰা হৈছে এই য'ত টেটুটো বনালে মানে এই টেটুটো মানে বনাইটো ৰেডি কৰি চব দিলে কিন্তু পলিথিনখন মাৰি দিয়া কাৰণ এটা মানে এই পলিথিনখনত মানে এই যিটো জেগাত এই টেটুটো বনালে এই জেগাটো যাতে ধূলি মাকতি কিবা নপৰে বাকী বা কিবা ইনফেকশ্যন নহয় সেইটো কাৰণে বনাই দিছে আৰু দাদাক মই আৰু এটা কথা বিশেষকৈ সুধিবই লাগিব মানে সুধিম সেইটো কাৰণে সুধিম মানে এতিয়া ই টেটুটো বনালে এই টেটুটোৰ কাৰণে কি নিয়ম মানিব লাগিব টেটুটো চবেই বনাই দিব ক'ৰবাত গৈ পেলাই এতিয়া মই ভিডিঅ'টো দেখাই দিলোঁ কোনোবাই বনাবলৈ মন গ'ল আহি যাব কিন্তু তাৰ মানে ৰুল এণ্ড ৰেগুলেশ্যন কি মানে টেটুটো বনোৱাৰ পিছত ইয়াৰ আপোনাৰ ধৰক টেঙাটো খাব নালাগিব ভেন্দি বেঙেনা এইবিলাক মানে বিজলুৱা বস্তু ন এইটো আমাৰ স্কিনত মানে ইনটো পোষ্ট হৈছে চ' পোষ্ট হওঁতে মানে এইটো আপোনাৰ ধৰক এতিয়া বিজলুৱা বস্তুটো খাই দিলে মানে আমাৰ গেলিব যাব পাৰে সেইটো কাৰণে আপোনাৰ তাৰ কাৰণে আমি ডক্টৰ ট্ৰিট দিয়া হয় মেডিচিন দিয়া হয় মানে মেডিচিনটো আপোনাৰ এইটো টাইমমতে লগাব লাগিব আৰু তাৰ পাছত আপোনাৰ ধৰক কোকোনাট অইল দি পিনি মাছাজ কৰিব পাৰে আৰু মানে কি বস্তুটো পূৰা টোটেলি চাইণ্টিফিক হয় নাই পূৰা চাইণ্টিফিকত কোৱা হৈছে আৰু তাৰ কি আৰু এটা কথা কি আছিলে কি টেটুটো বনোৱাৰ পিছত ছালটো এখাই যাব ওপৰ হয় ওপৰ ছালটো এখাই যাব ইয়াৰ মানে ওপৰৰ ফাৰ্ষ্ট লেয়াৰটো স্কিনৰ সেইটো উঠি যায় মানে তাত যিটো ইংক ভৰাইছে মানে সেই ইংকটো মানে পিছতে মানে 2-3 দিনৰ পিছত কেইদিন লাগিব এইটো আপোনাৰ 4-5 দিন লাগিব 4-5 দিনত ক্লিয়াৰ হৈ যাব